যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা। আজি বার্থডে হয় যা, বার্থডে হয় জন্মদিন। যদি জোনবেলি তৰায়ো মুখ থাকে। হেল্ল' ভিউৱাৰ্ছ, মই কষ্টৰ পৰাই আপোনালোকক মোৰ ইউটিউব চেনেল ৰঙিনলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটো মোৰ কাৰণে এটা বিশেষ দিন, কাৰণ আজি মোৰ জন্মদিন। আৰু জন্মদিন বুলি ক'লে মানুহে বছৰেকত প্ৰত্যেক বছৰে এবাৰ এবাৰ আহে, কিন্তু যোনটো আপোনাৰ 18 বছৰ, যেতিয়া 18 বছৰ আপোনাৰ সম্পূৰ্ণ হয়, সেই জন্মদিনটোৰ কথা ক'বই নালাগে। আৰু ভাবিলোঁ আজি মই এই ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰোঁ। মই সদায় যোৰহাট আহিলে জুবিনদাৰ ফটোখন এইফালেদি যাওঁ, এবাৰ চাই যাওঁ। আৰু আজি সেইকাৰণে ভাবিলোঁ এই জুবিনদাৰ ফটোখনৰ কাষৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আজি গৈ আছোঁ এটা বিশেষ কাম কৰিবলৈ। বিশেষ কাম বুলিও নকওঁ, তথাপিও আপোনালোকে নিজৰ নিজৰ জন্মদিনটো বা মই হ'লেও কেতিয়াবা কেক কাটি বা হোটেল ৰেষ্টুৰেণ্টত তেনেকৈ চেলিব্ৰেট কৰোঁ, কিন্তু এবাৰ তেনেকৈ নকৰি মই কেইজনমান বিশেষ ব্যক্তিৰ ওচৰলৈ যাওঁ আৰু যোনটো কেক কটাৰ কেকৰ পইচা বা যোনটো ৰেষ্টুৰেণ্টত যোনটো খৰচ হয়, সেই খৰচটোৱে মই বেলেগ এটা অলপ বেলেগকৈ চিন্তা কৰি বেলেগ এটা কাম কৰিবলৈ চেষ্টা কৰোঁ। চ' গতিকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া বলক আমি গৈ থাকোঁ। মই এতিয়া আছোঁ যোৰহাট বৰুৱা চাৰিআলিত, আৰু অলপ ইয়াত বজাৰ কৰি ল'লোঁ। আৰু এতিয়া আমি গৈ থাকোঁ চক বজাৰৰ ফালে। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ। আৰু আজি মোৰ লগত আহিছে সুশান্ত, আপোনালোকে চিনি পায়, যিহেতু মোৰ প্ৰত্যেকটো প্ৰায় ভিডিঅ'ত আপোনালোকে দেখি থাকে। আৰু এতিয়া আমি ভোগদৈ ফালে গ'লোঁ, গোৱালি ফালে গ'লোঁ, আৰু এতিয়া আমি আছোঁ চক বজাৰৰ সন্মুখত। গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ, আৰু এতিয়া আমি অলপ আমাৰ এই জীৱন সুখ দুখ কৰোঁ আলিংগন, নানা ৰঙে ভৰা আমাৰ এই জীৱন সুখ দুখ কৰোঁ আলিংগন, মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি, মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি, এই মৰুভূতা জীৱন, এই মৰুভূতা জীৱন।
মাস্ক লগাই ল'ব কৰোণা জীৱন আছে পথত আছে ঘাট এইটো লগাই লওক আপুনি এতিয়া লগাই লওক খুলি লগাই লওক শেষত আছে প্ৰভাত এইটো লাগে এতিয়া এইটো জীৱন খাবলৈ পথত আছে ঘাট নহয় ইটো খাবলৈ নিশাৰ শেষত আছে প্ৰভাত এই গান গাই আছে ন জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত জীৱন নাটৰ শেষত এইখন বাৰু লগাব সকলো এই পোৱাৰ পাছত শান্তি ল'বা সিপাৰত অঁ শান্তি ল'বা সিপাৰত শান্তি ল'বা সিপাৰত শান্তি ল'বা সিপাৰত আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ কিছুমান বিশেষ ব্যক্তিৰ লগত সঁচাকৈ বহুত ভাল লাগিলে আৰু এনেধৰণৰ কিছুমান বিশেষ ব্যক্তিক লগ পাম বুলি গৈছিলোঁ কিন্তু বৰ্তমান যোনটো ক'ভিডৰ পৰিস্থিতি 2টা বজাৰ পাছত দোকান বজাৰসমূহ বন্ধ কৰি দিয়ে সেইবাবে সকলোকে লগ কৰাটো বা লগ পোৱাটো সম্ভৱ নহ'ল তথাপিও আজিৰ দিনটো বহুত ভাল লাগিলে আৰু যোনসকলে মোক উইচ কৰি আছে ষ্টেটাছতে হওক বা ফোন কৰিয়ে হওক মেছেজ কৰিয়ে হওক বা ইনষ্টাগ্ৰামৰ ষ্টৰিতে হওক সকলোকে বহুত বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ যে আমি বছৰেকত এটা দিন এনেদৰে আমি পালন কৰিব নোৱাৰোঁনে জন্মদিনেই হওক বা অন্য কিবাই হওক চ' আজিৰ ভিডিঅ'টো এইটোৱে আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ভিডিঅ' এটা লাইক কৰি দিব আৰু ৰাতিপুৱা কম কৈ আছোঁ কিন্তু তাৰ আগতে অলপ সৰু ভিডিঅ'টো চাই লওক হেপী বাৰ্থডে টু ইউ মাকক কৈ নাই হেপী বাৰ্থডে লোৱা তোমাৰ ছোৱালী হয় নে কি হয় লোৱা দিবা ছোৱালী হয় নে লোৱা ভিডিঅ'টো দেখিলে আপোনালোকে ভিডিঅ'টোত কি হ'ল মানে লক্ষ্যজ্যোতি জিন্তু আৰু দীপজ্যোতি তেনেদৰে কেইজনমান লগৰ বন্ধু আহিলে আৰু তেওঁলোকে অলপ ধেমালি কৰিলে খুবেই ভাল লাগিলে এটা সৰু কেক আনিলে কাটিলোঁ কেকটো তো দেখিলে আৰু এটা গিফ্ট আনিছিলে মই গিফ্টটো অলপ আনবক্সিং কৰি দেখাই দিছোঁ তেতিয়া আনবক্সিং কৰিলোঁ আকৌ অলপ দেখাই দিছোঁ চ' থেংক ইউ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চোৱাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ চ' আজিলৈ ইমানেই ধন্যবাদ জয় অসম